গাইজ কি খবৰ বন্ধু বান্ধৱীসকল মোৰ ভাল মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মানে ভিডিঅ' এটা মানে কিনো ভিডিঅ' বনাম বোলো এটা মানে আজি দেওবাৰ তো ভাবিলোঁ এটা বিশেষ এনে আৰু সৰু সুৰাকৈ এটা ভিডিঅ' বনাওঁ তো আপোনালোকৰ মাজলৈও আগবঢ়াওঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু স্কিপ নকৰিব। এতিয়া আমি মানে লগৰজনী ঘৰলৈ গৈ আছোঁ তো তাইক মানে অকণমান ভয় খুৱাম আৰু তো আপোনালোক ভিডিঅ'টো চাই থাকক কিনো কৰিম অলপ জমনি হ'বলৈও গৈ আছে তো ব'লকচোন যাওঁ আপোনালোকে চাব দেই কি কৰি আছে আপোনালোকক দেখাম। অ' ৰা কি কৰিছা? ঐ বন চাফা কি কৰিছা? ঐ কি কৰিছা তুমি? তুমি এইফালে চোৱাচোন তুমি যে ইয়াৰ পৰা দৌৰ আহিলা কি কাৰণে আহিলা বাৰু? কাৰণ মোৰ ভিডিঅ'লৈ ভয় লাগে মোবাইললৈ ভয় লাগে। এতিয়া আমি আৰু তিনিজনী লগ খাই ললো আৰু এতিয়া আমি এটা কমেডি ভিডিঅ' বনাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক আৰু আমি জমনি আপোনালোকক ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। A few moments later. কি কৰিছে? ঐ এনে আছো বহিয়া ভালতো ভালেই ভালে কলেজ চলেজ গৈছে নে? কলেজ মানে কি যাব মন নোযোৱা হৈছে আৰু কি হৈছে? ক্লাছটো মানে ভালকে নোহোৱা হৈছে আৰু ছাৰ বাইদেউহঁতৰ যেতিয়া ক্লাছটো নাহে ন ৰাস্তাটো ইমান অভদ্ৰ জানে অকল মোৰ পিছতে লাগি ফুৰে 6টা 7টা ইমান ধুনীয়াকে ৰাতিপুৱা গৰম ভাত খুৱাই পানি পঢ়াব খোজে মইতো পঢ়িবহে খোজো ল'ৰাবোৰে পিছে পিছে লাগি ফুৰে সেইটো কাৰণে যাব মানে চেনি খাবি আয়ো আমাৰ দিনত কৈছো নহয় কিমান খালো কেইটাৰ পৰা খালো ঠিকান নাই ৰতন তাৰপিছত আকৌ কি আছিলে যদুমণি আৰু কোন ঢেৰ ল'ৰা মই খালো দেই জহনিমতি খাবি আকৌ কলেজলৈ যায়নো কেলে এটা পৰা পঢ়িবলৈ যাবলৈ 1 গুলি 2 চিকা এনে নাপায় নহয় এইফালে ল'ৰাও চোৱা হ'ব এইফালে কলেজো পঢ়া হ'ব বুজিছ আমাৰ দিন এতিয়া চাওক নকৰিলে কেতিয়া কৰিবি তহঁতিবোৰ ছোৱালীবোৰ বৰ হাইপৰ দেখা মোৰ হ'লে ভাল লাগে দেই আমাৰ এজনী হুনমণি তাই অহা নাই বুলি এজনী লগত 10টামান পৰি আছে তাৰপাছত ঢেৰ চেদি খাইছো ফুৰি বোলে আপোনাৰ দিয়েহি কৈছো নহয় তাই দিয়ে তাই খাই আমনি লাগিছে মোক দেই মই বুদ্ধিবোৰ শিকাই চকলেট দি দিব মই নলওঁ ইও মানিছো খাবি আকৌ তই খাবি সেই জানি লালি ঐ এতিয়া আছোন হৈজনী আহিলে খুৰীও কি কৈছে এনে বহি আছো এই ঘাইজনী আছে কি কৰিবলৈনো আহিলো আৰু মই এইজনী আহিলে আৰু বৰ সভ্য দেখাবলৈ আছে তাই শুনা আকৌ কোৱাচোন তুমি সেইদিনা সেই স্বৰাজত পঢ়া পোষ্ট কৰিবলৈ মেছেজ কিয় কৰিছিলা? মোৰ বয়ফ্ৰেণ্ড হয় মই কৰিমেই আকৌ মেছেজ কিয় কৰিছা? সি মোৰ পিছত দিনটো থাকে তুমি কৰিছা বুলি সি মোক কমপ্লেইন কৰিছে। সি মোৰ বয়ফ্ৰেণ্ড হয় তুমি জানা নাই কি কথা ক'বলৈ আহিছা? সি গোটেই দিনটো মোৰ লগত থাকে তোমালে মেছেজ কেতিয়া কৰিব? তুমি আগে কৰিছা মই গোটেই চাব পাৰিম তুমি চাবা নি মোক কিমান সি ফোন কৰা হেৰি আছে চাবা নি তুমি মোক স্ক্ৰীনশ্বট দিছে হ'ব তামোল খাম কি আছে মোৰ বয়ফ্ৰেণ্ড তহঁতি দুজনী বাই ভেগন কি হয় এটা ল'ৰা কাৰণে মৰি আছে হয় তাই বৰ সভ্য দেখাই এতিয়া কাঠে ওলায়ে পৰিলে নহয় সকলোবোৰ নালাগিবি এনেকে থাকিলে কেনেকে হ'ব কচোন ধৰি মোৰ কথা শুন ভাগ কৰি ল'বি আকৌ দুইজনীয়ে কেনেকে ভাগ কৰিম আধাডোখৰ ল'ম নেকি? এটা লৰাই নহয় আগডোখৰ তই ল'বি পিছডোখৰ তই ল'বি আকৌ সেনেকে ভাগ কৰি ল'বি ল'ব তহঁতি সেনেকে কাজিয়া লাগিলে কেনেকে হ'ব হয় দুইজনী ব আমাৰ চাহ বনাওঁগে পিঠা বনাওঁগে দেই কঁকালটো খুব বিক এইখিনি তোক মই ৱাৰ্নিং দি দিছো আৰু যাতে কষ্টবালে তই নেক্সট টাইম মেছেজ নকৰ কথা বেয়া হৈ যাব কি নকৰিম সি দিনটো মোৰ লগত থাকে তুমি হেনো তালৈ সি অনলাইন আহিবই নাই ডাটা খুলিবই নাই হেনো তুমি তাতো মেছেজ কৰা ভিডিঅ' কল কৰা কি কথা ক'লে দেখিছা কি কথা ক'বলৈ আহিছা তুমি দেখিছা নি সি ক'লে বুলি তুমি বিশ্বাস কৰিব লাগে দেখিছা ডিপি মোৰ লগত হৈছে কোন দিনা তোমাৰ লগাই লৈছে লগোৱাই নাই তুমি কেলে মিছা কথা তুমি চবে কম দেখা নি তুমি যে কম দেখা তুমি এবাৰ হেৰি হৈছে কথা মই তোমাক ডাঙৰ বুলি ইমান সন্মান কৰি দিম বুলি আহিছে ঈশ্বৰ লোৱা তই মোক মাৰিলি যে কি
হাতখন থলি মোৰ আজি মানটোৱে দিলে মোৰ হাতখন জ্বলে মানুহ হাত ভাগি গৈছে ইমানকে বিষাইছে জহনীকেইজনী মোৰ হাতখন থলে আজি মুনটো এইফালে আছো ন বোপাই আইঐ হাতখন থলে চাচোন বাপেৰে আজি মোক থলে জহনীকেইজনীৰ লগত লাগোতে মোৰ হাতখন আজি গ'ল কি হ'ব পা মই হেল্ল' গাইজ যদি ভিডিঅ'টো আমাৰ চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগে কাষতে থকা বেল আইকনটো নিশ্চয়কৈ দবাই থৈ যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সিহঁতি নক'লেই সেইটো কথা